জোৰ জুলুম নকৰক কিয় এপেজ বেংকত টকা কোনে খালে তাৰ প্ৰশ্ন আমি কৰিমেই। অসম চৰকাৰে দিব লাগিব, কোনে খালে তাৰ বিচাৰ অসমবাসীক দিব লাগিব। যেতিয়ালৈকে ইয়াৰ উত্তৰ নাপাওঁ তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। আমি হাজাৰ পুলিচ লগা বাধা দিলেও অসমৰ সম্পদ এপেজ বেংকত টকা লুটি এপেজ বেংকৰ দুৰ্নীতিৰ তদন্ত লাগে। কেলেংকাৰী ঠাঙুৰ খোৱা চৰকাৰ পক্ষ হাই হাই। এপেজ বেংকৰ জালিয়াতি ঠাঙুৰ খোৱা চৰকাৰী পক্ষ হাই হাই।